হাতত খৰাহী লৈ কি ছিঙিব আহিলোঁ বাৰু। অনুমান কৰিব পাৰিছে নিশ্চয় থাম্বনেইলখন দেখি। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুদিনৰ মূৰত আহিলোঁ আপোনালোকৰ মাজলৈ। ঘৰুৱা কিছু অসুবিধাৰ বাবে ভিডিঅ' দিবলৈ সময় পোৱা নাই, লগতে আপোনালোকৰ ভিডিঅ' চাবলৈ সময় পোৱা নাই, তাৰ বাবে বেয়া নাপাব। এইকেইদিনতে মই আপোনালোকৰ সকলোৰে ভিডিঅ'বোৰ চাম বাৰু। আৰু এয়া ভোট জলকীয়া, যিহেতু আপোনালোকক ভোট জলকীয়াখিনি মই দেখুৱাই আছিলোঁ, কিন্তু গোটেইখিনি যে লাগিলে সেইখিনি মই ভিডিঅ' দেখুওৱা নাই। আৰু এইখিনি দেখিছেনে, গোটেই গছ কেইজোপাতে মোৰ ভোট জলকীয়াখিনি লাগি গ'ল। আৰু ভোট জলকীয়াবোৰ মোৰ পকিছেও, আৰু ভাবিছোঁ মই বজাৰলৈ দিবলৈ জলকীয়াখিনি ছিঙি লওঁ, সেইবাবে অকণমান ভিডিঅ' এটা কৰি থলোঁ। আৰু এয়া চাওক, ভোট জলকীয়াখিনি ইমান বেয়াও নহয় ভালো নহয়। তাৰমানে খুব ৰ'দ দিলে যে, ৰ'দৰ বাবে অকণমান জলকীয়াখিনি গেলি গৈছিল। যিহেতু জানে মোৰ জলকীয়াখিনি মই বস্তাত ৰুইছিলোঁ, সেইবাবে অকণমান অসুবিধাত পৰিছিল বাৰু। ৰ'দৰ কেইদিন পানী দিবলগীয়া হৈছিল, পানী দিলেও তলফালে যিহেতু বস্তাটো অকণমান গৰম হৈ যায়। কিন্তু এতিয়া যিহেতু অকণমান বৰষুণ পালে, সজালো ধৰিলে বাৰু, আৰু অলপ ৰ'দৰ পৰাও সকাহ পালে। আৰু জলকীয়াখিনি যিহেতু মই বিকিম বুলিয়ে এইখিনি খেতি কৰিছিলোঁ, কাৰণ আমাৰ গৃহিণীসকলৰ হাতত দুপইচামান লাগে নহয় জানো। কিমাননো আমি মানুহজনলৈ হাতলৈ বাট চাম তেওঁ দিব বুলি। আৰু ঘৰখনৰ বাবেও বহুত সকাহ পোৱা যায়। এনেদৰে নিজৰ বাৰীখনত আমি কিবা এটা কৰি যদি ঘৰত খাবলৈও হয়, বিকিবলৈও হয়, তেনেদৰে আমি দুপইচা গোটাব পাৰোঁ, নিজকে স্বাৱলম্বী কৰিব পাৰোঁ। আমি নাৰীসকলে এনেদৰে কিছু কৰিব লাগিব। গৃহিণীসকলে, চাকৰিয়ালসকলৰ কথা কোৱা নাই বাৰু, কিন্তু গৃহিণীসকলে যিহেতু আমি এনেদৰে কিবা এটা কৰিলেহে আমি দুপইচা পাম। আৰু এইখিনি মই ছিঙি ল'লোঁ। বাকীখিনি মোৰ ছিঙিবলৈ অলপ সময় নহ'ল। মই বাকীখিনি কালি পিছদিনাখনহে ছিঙিলোঁ। এয়া চাওক, পাছদিনাখনৰ ভিডিঅ' দেই এইটো, মানে মই পাছদিনাখনহে জলকীয়াখিনি ছিঙিলোঁ। বাকীখিনি আগদিনাখন অলপ ছিঙি মই থৈ দিলোঁ সময় অসুবিধাৰ বাবে। আৰু এইখিনি এতিয়া মানুহজনে বিকিবলৈ নিব। কেই কেজি হ'ব জোখা নাই বাৰু, বজাৰলৈ নিলেহে গম পাম কেই কেজি হ'ব। আৰু দামো নাজানো কিমান হ'ব, তেওঁ বিকি আনিলেহে গম পাম বাৰু। আহিলেহে তেওঁ গম পাম, যিহেতু বিকিবলৈ নিব আজি বৃহস্পতিবাৰ বজাৰলৈ। দাম হয়তো এতিয়া অলপ কমিলে আমাৰ বৰপথাৰ বজাৰত। আপোনালোকৰ ফালে বাৰু দাম কেনেকুৱা ভোট জলকীয়া জনাবচোন বাৰু। আৰু তেওঁ বিকি আহিলে 2.5 কেজি হ'ল বোলে। আৰু এই 2.5 কেজিত মই 500 টকা পালোঁ, মানে 200 টকাকৈ দিলে কেজি। যিহেতু কৈছোঁ দাম অলপ কমিলে। ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহোঁ, বাই বাই।